নমস্কাৰ, মই বৰ্ণালী স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে আৰু সকলোৱে ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ। এই ভিডিঅ'টো মোৰ গৰু বিহুৰ দিনাখনৰ ভিডিঅ' হয়। ৰাতিপুৱা চবেই সোনকালে উঠিলোঁ, উঠি কেনে কামে লাগি গৈছোঁ, যিহেতু গৰুক গা ধুৱাব লাগিব। এইফালে দেখিছেনে পেহীয়ে হালধি খুন্দি আছে খুন্দনাত, আৰু এইফালে এইখিনি মই মিক্সিত দিলোঁ, বেছিয়ে গুড়ি হৈ গ'ল। আৰু ইফালে ৰূপজ্যোতিয়ে চাটৰ কাৰণে পাচলি কাটি আছে। হালধি, তিতাকেৰেলা, তিয়ঁহ, বেঙেনা, লাও, বৰ থেকেৰা, মিঠা আলু এইখিনি। ইফালে দেউতাও লাগি আছে। দেউতা যেনিবা চাটৰ কাৰণে চাটৰ মাৰিকেইডাল বনাই আছে। মায়ে সোনকালে গা পা ধুই কেনে নামঘৰ চাফা কৰি আছে। আমি গৰু গা ধোৱাৰ দিনাখন মাহ হালধি গাত নাসানো। আপোনালোকে সানে নেকি ক'বচোন দেই। আমি মানে পিছদিনাখনে সানো। সেইকাৰণে আজি অকল গৰুকহে গা ধুৱাম। আৰু গৰুক গা ধোৱাৰ পিছত চাটত যিখিনি পাচলি থাকি যাব, সেইখিনি পিছদিনাখন পঁইতা ভাত যে খায়, পঁইতা ভাত খোৱা দিনাখন সেইখিনি ভাজি বনাই খায়। এইটো বোলে ঔষধি কাম কৰে বুলি মোক কৈছিলে মোক জেঠাই। আৰু এই গা ধোৱা হোৱাৰ পিছত আমাৰ ইয়াত আৰু এটা নিয়ম আছে, আপোনালোকৰ ফালে আছেনে ক'ব নাই। যেতিয়া গাটো ধোৱা গৰু গা ধোৱা হোৱাৰ পিছত এই চাটকেইডাল যে দেখিছে, এই চাটকেইডাল যাৰ ঘৰত গৰু আছে, যোনে গা ধুৱে তেওঁলোকৰ লগত এক্সচেঞ্জ কৰিব। এইটো বোলে কিবা এটা নিয়ম, বোলে ঘৰত লগাই থ'ব লাগে বোলে আনৰ পৰা অনা চাটকেইডাল। আৰু এই দেখিছেনে মাখিলতী, দীঘলতী এইখিনি। ডলাখন ধুনীয়াকৈ সজাই লৈ আহিলোঁ। আজিকালি মাখিলতী দীঘলতী পাবলৈকে নাযায়। আমাৰ ওচৰতে এডালমান আছিলে, দেউতাই লৈ আহিলে, আনি কেনে বোলো লাগিব এইকেইডাল গৰু গাত মাৰিবলৈ। আৰু এইকেইদিন ইমানেই বৰষুণ দিছে কি ক'ম মানে। আমাৰ গৰু গোহালিকেইটা পূৰা বোকা হৈ গ'ল, তাত গা ধুৱাব নোৱাৰিবৰ কাৰণে দেউতাতে দেখিছে মুকলিলে গৰুকেইজনী উলিয়াই লৈ আহিছে। এয়া পেহী লগতে। ইফালৰ পৰা গৰুবোৰ চবে গোটেইখিনি গৰু টানি আনি এনেকৈ জেওৰাত বান্ধি দিব এতিয়া। তাৰপিছতে আমি গা ধুৱাম। আৰু গৰুকেইজনী ভালেই পাইছে, ঘাঁহো খাবলৈ পাইছে। আৰু এইফালে ৰূপজ্যোতিয়ে পানী মাৰিবলৈ ধৰিলে। দেউতাই মাহ হালধি সানি দিলে গোটেইকেইজনী গৰু গাত। আমাৰ যিহেতু পুখুৰী নাই, ওচৰত বিল নাই, জান নাই, সেইকাৰণে আমি ঘৰত এনেকৈয়ে গা ধুৱাওঁ পানী পাইপেৰে। আৰু ফূৰ্তিও কৰোঁ, ধেমালিও কৰোঁ। গা ধোৱা সময়ত ইটোৱে সিটো গাত পানীও মাৰোঁ, চাট মাৰোঁ। আপোনালোকৰ ফালে পুখুৰীত গা ধুৱাবলৈ যায়নে নদীত গা ধুৱাই ক'ব দেই। আৰু এইজনী মই দেখিছে পূৰা ডলা লৈ ঘূৰি আছোঁ। এইফালে দেউতাই গৰুকেইজনী গাটো মাজি দিছে, কৈয়ে আছে বোলে দে বছৰটো নোধোৱা ন, আজিয়ে ধুৱাইছোঁ, ভালকৈ পাতি দে বোলো, গাটো মোহাৰি দিওঁ বোলে, মাজি দিওঁ বোলে। এইফালে গৰু ঘাঁহো খাই আছে, ভালেই পাইছে। এইফালে গাও ধুইছে। আৰু এইকেইজনী আমাৰ হাঁহ। ভাবিছোঁ সিহঁতকো গা ধুৱাই দিম বুলি, সিহঁতকো নিদিওঁ, কেলেই দিম ন। তাৰপিছতে চবৰে পানী দি গা ধোৱা হোৱাৰ পিছত এইফালে ৰূপজ্যোতি আৰু দেউতাই চাট মাৰি আছে, মই ভিডিঅ' কৰি আছোঁ। আৰু এইফালে বোলে মাজনীয়ে কৈছে ময়ো পানী মাৰিম বোলে, ময়ো গা ধুৱাম বোলে। সেইকাৰণে তাই এইবাৰ পানী পাইপডাল লৈ লৈছে। তই পানী মাৰোঁতে দেখিলি নে? পেহী গাত পানী মাৰিলে, কৈছে মোৰ গাত কেলেই মাৰিছ বোলে। তাৰপৰা দেউতাই ক'লে তুমি কি কৰি আছা, তুমিও গা ধোৱা আৰু চাট মাৰা। মই কৈছোঁ অঁ দিয়ক দেউতা, ময়ো চাট মাৰোঁ বোলো, গা ধুৱাওঁ। তাৰ ইফালে পেহীয়ে মাখিলতী দি গৰুকেইজনী গাত কোবাই আছে। আৰু ইফালে দেউতাহঁতে গাই আছে, লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু, তই হবি বৰ বৰ গৰু। গৰুকেইজনী গা ধোৱা হোৱাৰ পিছত দেউতাই এতিয়া পথাৰলৈ এৰি দিলে।